আজি আপোনালোকক দেখাম ভাপত দিয়া লাড়ু কেনেকৈ বনায়। ভাপত দিয়া লাড়ু বনোৱাৰ কাৰণে এইখিনি আহু ধানৰ চাউল হয়। এইখিনি চাউল মই 2 ঘণ্টামান পানীত ভিজাই ৰাখিছোঁ। 2 ঘণ্টামান ভিজাই ৰখাৰ পিছত পানীৰ পৰা চাউলখিনি বাহিৰ কৰি লৈছোঁ আৰু অলপমান জৰ্জৰা কৰি লৈছোঁ। চাউলখিনি এতিয়া মই মিক্সিত অলপমান গুড়া কৰি ল'ম। গোটেইখিনি পিঠাগুড়ি এনেকুৱা কৰি লৈছোঁ, মই ধুনীয়া কৰি চালি লৈছোঁ। পিঠাগুড়িখিনি গেছটো জ্বলাই কেৰাহীটোত অলপমান ভাজি ল'ম। গেছটো এতিয়া বন্ধ কৰি দিলোঁ। কেঁচা নাৰিকল অলপমান চুকি লৈছিলোঁ, এইখিনি ইয়াতে দি দিম। চেনি অলপমান দি দিছোঁ। গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াতে অলপমান কুহুমীয়া গৰম পানী দি দিম। গোটেইখিনি আটাৰ নিচিনা কৰি লৈছোঁ। এইখিনি এতিয়া সামান্য গৰম গৰম আছে। এইখিনি সময়তে লাড়ুকেইটা লাড়ু শ্বেপ দি ল'ম। অলপমান মিঠাতেল ঘঁহি লৈছোঁ। গোটেইকেইটা লাড্ডু ধুনীয়া কৰি দি দিম, অলপ ফাক ফাক কৰি দি দিম। এইফালে গৰম পানী ৰেডি হৈ আছে, ইয়াৰে ওপৰতে দি দিম। এনেকৈ লগতে ঢাকন এখন দি দিলোঁ। ভাপত দিয়া লাড়ু ৰেডি হৈ গৈছে। এনেকৈ এবাৰ আপোনালোকেও বনাই খাই চাবচোন, খুবেই সোৱাদ লগা। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। ভাল লাগিছে যদি লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ ইমানখিনিয়ে।